হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? বৰষা কিটচেন এণ্ড লাইফলৈ আপোনালোকক বহুত স্বাগতম দেই। আজি মই আপোনালোকৰ ওচৰলৈকে দুটা ইডলি পিঠাৰ ৰেচিপি লৈ আহিছোঁ। এটা হৈছে মেংগ' ইডলি আৰু এটা প্লেন ইডলি। এতিয়া আমি মেংগ' ইডলিটো বনাব ওলাইছোঁ। প্ৰথমতে মেংগ'খিনি আমি পেষ্ট বনাই ল'লোঁ আৰু চুজিৰ লগত মিক্স কৰি ল'লোঁ। ইয়াতে আপোনালোকে অলপ বেকিং ছ'ডা দিব আৰু অলপ চেনি দিব, দি ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ব যাতে ইয়াৰ ভিতৰত মুখা বান্ধি নাথাকে। সেইবাবে এইখিনি যেতিয়া মিক্স হৈ যাব ন, তেতিয়া আপোনালোকে অলপ গাখীৰ গৰম কৰি ল'ব। গৰম গাখীৰখিনি ধুনীয়াকৈ ইয়াৰ পেষ্টটোৰ লগত দি দিব যাতে আমাৰ ইডলিটোৰ গাখীৰৰ সেই টেষ্টটো আহে। আপোনালোকে দৈও দিব পাৰে। ইডলি পিঠা বনালে আপোনালোকে দৈ নহ'লে গাখীৰ নহ'লে ক্ৰীম, এই যিকোনো তিনিটা বস্তুৰ ভিতৰত এটা ব্যৱহাৰ কৰিলে হ'ল। এতিয়া এই গোটেই পেষ্টখিনি ভালকৈ মিক্স কৰি ল'ম গাখীৰৰ লগত, তেতিয়াহে খাবৰ বাবে বেছি ভাল হ'ব। ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এয়া হৈ গ'ল আমাৰ পেষ্টটো ৰেডি। এতিয়া আপোনালোকে ইডলি ষ্টেণ্ডডাল লৈ ল'ব ধুনীয়াকৈ, আৰু ইডলিৰ ষ্টেণ্ডডালত আপোনালোকে অলপমান ঘিউ লগাই ল'ব বা বাটাৰ, যিকোনো এটা লগালে হ'ল যাতে আমাৰ ইডলি পিঠাটো লাগি নধৰে। নহ'লে অকল ইডলি পিঠাটো যেতিয়া ষ্টেণ্ডডালত দি দিব ন, তেতিয়া মানে লাগি ধৰাৰ চান্স থাকিব আৰু পিঠাটো ভাঙি যাব পাৰে। সেয়া মই ধুনীয়াকৈ ঘিউ লগাই লৈছোঁ আৰু চামুচেৰে ধুনীয়াকৈ চেপকেইটা হোৱাকৈ দি দিলোঁ। আপোনালোকে যেনেকুৱাকৈ ইচ্ছা তেনেকৈ দি দিব পাৰে, আৰু ইচ্ছা কৰিলে ইডলি পিঠাকেইটাৰ ওপৰত দেখিব ভাল লগা হ'বৰ বাবে কাজু নহ'লে আলমণ্ড নহ'লে কিচমিচ বা যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুটছ আপোনালোকে দি দিব পাৰে দেখাত ধুনীয়া হ'বৰ বাবে। এয়া মোৰ প্ৰায় ইডলি ষ্টেণ্ডকেইটাত ইডলি ভৰোৱা হৈয়ে গ'ল। এতিয়া মই এইখিনি কুকাৰত বনাম। এতিয়া ডাঙৰ কুকাৰ এটা লৈ লৈছোঁ। লৈ কিনে তাত অলপ পানী দি দিছোঁ। দি কম জুইত আপোনালোকে এই ষ্টেণ্ডটো ধুনীয়াকৈ বহাই দিব। দি কুকাৰৰ যিখন ঢাকন আছে ন, ঢাকনিখনৰ ব্লেক কালাৰৰ যিডাল লবৰ থাকে, সেই লবৰডাল আপোনালোকে ওলাই দিব। এয়া মই ওলাই দিছোঁ, দেখিব পাৰিছেনে আপোনালোকে? নহ'লে কুকাৰটোৰ মানে কি চিটি যাব নালাগে আৰু তেনেকৈ দি আপুনি ভাপতে হ'ব দিব লাগিব। এয়া কুকাৰৰ ইডলি ষ্টেণ্ডটোত দি দিলোঁ। দি এতিয়া ইয়াক সিজিবৰ দিম। 10-15 মিনিটমানৰ ভিতৰত হৈয়ে যাব আৰু বেছি সময় নালাগে। কম জুইত দি থৈ দিব যাতে ভাপত সিজি উঠে। ইয়াত আপোনালোকৰ ওচৰত যদি ষ্টিমাৰ আছে আপোনালোকে ষ্টিমাৰতো দিব পাৰিব। আৰু এইটো মই প্লেন ইডলি বনালোঁ। প্লেন ইডলিটোত মই চুজি, কাজু এটা দি দিছোঁ আৰু গাখীৰ দি কিনে বনাইছোঁ। ইয়াত আৰু মই বেলেগকৈ একো দিয়া নাই। এয়া মোৰ ইডলি পিঠা প্ৰায় ৰেডি হৈয়ে গ'ল। এতিয়া ইয়াক ওলাম, আপোনালোকে চাই থাকক কেনেকুৱা হয় বাৰু। খাবৰ বাবে খুবেই বেছি টেষ্টি আছিলে। আপোনালোকে এবাৰ ঘৰত বনাই চাব, যিহেতু এতিয়া মেংগ'ৰ ছিজন হয়, তো তেতিয়া আপোনালোকে বনাই চাব পাৰিব। এয়া মোৰ ইডলি পিঠা হৈ গ'ল, এটা মেংগ'ৰ আৰু এটা প্লেন। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু এবাৰ ঘৰত বনাই চাব। খাবৰ বাবে কিন্তু বহুত বেছি সোৱাদ হৈছিলে দেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ, আৰু মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি